নমস্কাৰ, ৱাণ্ডাৰস্কেপ ট্ৰেভেল ইউটিউব চেনেলৰ সমূহ দৰ্শকক স্বাগতম জনাইছোঁ। এই ভিডিঅ'টিৰ জৰিয়তে আপোনালোকৰ মাজলৈ লৈ আহিছোঁ এজোপা 200 বছৰ পুৰণি বৃক্ষ আৰু এই বৃক্ষজোপাক কেন্দ্ৰ কৰি তাত গঢ় লৈ উঠা এখন থান। প্ৰায় 200 বছৰ পুৰণি এই গছজোপা অসমৰ বজালী জিলাৰ জালিখাটাত অৱস্থিত। এতিয়া আমি গৈ আছোঁ যিডাল এছিয়াৰ ভিতৰত দ্বিতীয় বৃহত্তম বটগছ, বেনিয়ান ট্ৰী। এই বটগছজোপা চাবলৈ এই ঠাইখন পাঠশালাৰ পৰা প্ৰায় 8 কিলোমিটাৰ আঁতৰত অৱস্থিত। লোককথা অনুসৰি গছজোপাৰ আকৃতি আৰু ডালবোৰৰ আকৃতি অনুসৰি ইয়াত কিছুমান আধ্যাত্মিকতাৰ আভাস পোৱা যায়। দেখিবলৈ পাইছে যে এইজোপা বটবৃক্ষ 200 বছৰ পুৰণি, বহুত ইতিহাস জড়িত হৈ আছে এই গছজোপাৰ লগত। আৰু গছজোপাৰ কেন্দ্ৰ কৰি তাৰ তলত এটা শিৱ মন্দিৰ আছে বা শিৱ পূজা কৰা হয়। অসমীয়া সমাজত যিবিলাক মা এই বুলি ধৰা ধৰ্মীয় মা বুলি ধৰা হয়, সেইবিলাক মাহত ইয়াত বহুতো ভক্ত সমাগম হয়। তাৰে উপৰিও ইয়াত বিভিন্ন ঠাইৰ পৰা বিভিন্ন লোক ইয়াত দৰ্শন কৰিবলৈ আহে। আৰু ইয়াৰ লগতে এই গছজোপাত এটা ঐতিহ্য আছে। প্ৰায় 1935 চনত ইয়াত এজন লোকে গছজোপাৰ তলত বহি ভগৱান শিৱক আৰাধনা কৰিছিল আৰু তাত চাকি বন্তি জ্বলাইছিল। পৰৱৰ্তী সময়ত তাত এই উপাসনাস্থলী কলিবাৰী থান ৰূপে গঢ় লৈ উঠে। লোকবিশ্বাস অনুসৰি এই থানখনত পূজা অৰ্চনা কৰিলে ভক্তৰ মনোবাঞ্ছা পূৰণ হয়। সেয়েহে বহাগ, শাওণ, মাঘ আদি পবিত্ৰ অসমীয়া মাহবোৰত ইয়াত ভক্তপ্ৰাণ ৰাইজে ভিৰ কৰে। বিশেষকৈ শাওণ মাহৰ প্ৰতিটো সোমবাৰত এই ঠাইত যথেষ্ট ভক্তৰ সমাগম হয়। ইয়াৰ উপৰিও ইয়াত শিৱৰাত্ৰি যথেষ্ট উলহ মালহেৰে পালন কৰা হয়। ইয়ালৈ অহা ভক্তসমূহে গছজোপা বা গছজোপাৰ কাণ্ডত সূতা, গামোচা, ৰুমাল আদি বান্ধে বা বস্ত্ৰ দান কৰে। কিন্তু বৰ্তমান গছজোপাৰ সুৰক্ষাৰ স্বাৰ্থত গছজোপাৰ চাৰিওফালে বেৰ দিয়াৰ ব্যৱস্থা কৰা হৈছে। ইয়াত যিজোপা গছ আছে এই বটবৃক্ষ, সেই গছজোপাত দেখা পাইছে যে এইটো যিটো দেখা পাইছে মেইন ষ্টিম আৰু এইটো এডভেণ্টেজিয়াছ ৰুট। এই বটগছজোপা এছিয়াৰ দ্বিতীয় বৃহত্তম বটগছ বুলি জনাজাত আৰু যিজোপা প্ৰথম বৃহত্তম বটগছ আছে সেইজোপা আছে কলকাতাৰ হাওৰাৰ বটানিকেল গাৰ্ডেনত। গছজোপাই প্ৰায় 5 বিঘা মাটিকালি আৱৰি আছে। এই গছজোপাৰ কাষেৰে বৈ গৈছে কালদিয়া নদী। যেতিয়া ভৰ বাৰিষাত এই নদীৰ পানী উফন্দি উঠে তেতিয়া গৰাখহনীয়াৰ সম্ভাৱনা দেখা যায় আৰু গছজোপালৈ এক প্ৰকাৰৰ ভাবুকিৰ সৃষ্টি হয়।
যদি এই ঠাইখনলৈ আহিব বিচাৰে তেতিয়া ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা যিটো হেলনা সৰ্থেবাৰীলৈ যোৱা ৰাস্তা আছে সেইটো ৰাস্তাৰে 4 কিলোমিটাৰ ভিতৰলৈ যাব লাগিব। আৰু যদি পাঠশালা নগৰৰ পৰা আহে তেতিয়া বা পাঠশালাৰে সোমায় তেতিয়াহ'লে পাঠশালা নগৰৰ মাজেৰে ৰেলৱে ষ্টেচন পাৰ হৈ প্ৰায় 6 কিলোমিটাৰ আহিলে ডুবি হেলনা যিটো যোৱা ৰাস্তা আছে সেই ৰাস্তাটোৰে 6 কিলোমিটাৰ আহিলে আপোনালোকে এই ঠাইখিনি দেখিবলৈ পাব। ভিডিঅ'টো শেষ কৰাৰ আগতে আপোনালোকলৈ এটা প্ৰশ্ন এৰি দিছোঁ যে বিভিন্ন ডাঙৰ ডাঙৰ গছ যেনে আহঁত গছ, বট গছ বা তেনেকুৱা অতি যিবিলাক বৃহৎ আকাৰৰ গছ আছে সেই গছবোৰক কেন্দ্ৰ কৰি বিভিন্ন ঠাইত আমি থান দেখিবলৈ পাওঁ, যেনে গৰখীয়া গোসাঁই থান বা শিৱ ভগৱানক কেন্দ্ৰ কৰি বা সৃষ্টি হোৱা থান। এই থানবোৰ বা এই ভগৱানৰ উপাসনাস্থলীবোৰ বৃহৎ গছৰ লগত সম্পৰ্কটো কেনেকুৱা বা ইয়াৰ আধ্যাত্মিক সম্পৰ্কটো কেনেকুৱা আপোনালোকে যদি জানে কমেণ্টত জনাওক। ভিডিঅ'টি শেষলৈ চোৱাৰ বাবে সকলোকে ধন্যবাদ জনাইছোঁ আৰু ভিডিঅ'টিৰ জৰিয়তে যদি কিবা ইনফৰ্মেশ্যন মই শ্বেয়াৰ কৰিবলৈ সক্ষম হৈছোঁ তেতিয়াহ'লে আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰিব পাৰে আৰু যদি এনেকুৱা ভিডিঅ' আপোনালোকে আগন্তুক সময়ত বিচাৰে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব পাৰে। আজিলৈ ইমানতে দিছোঁ, ধন্যবাদ।